বেপ্টিশ্যন পৰা বিশ্বৰ সকলো আমাৰ খ্ৰীষ্টীয় ভাই ভনী আৰু সকলো মানুহক খ্ৰীষ্টমাছৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মেৰী খ্ৰীষ্টমাছ টু ইউ অল। আৰু আপোনালোকে নিশ্চয় জানে আজি আমাৰ মাজত প্ৰভু যীশু খ্ৰীষ্ট, যাক আমি ৰোজা আৰু ঈশ্বৰৰ বুলি ভাবিছোঁ বা ধৰিলোঁ। তেওঁ মহাপ্ৰভু হয় আৰু মহাৰজা হয়। তেওঁ আজি আমাৰ ইয়াত জন্ম লৈছে সাৰা পৃথিৱীত। আমি পাপৰ আছিলোঁ, কিন্তু এই পাপটো আমাক বচাবৰ কাৰণে তেওঁ স্বৰ্গৰ পৰা আহি মানুহ ৰূপত জন্ম লৈ আমাক বচালে। আৰু তেওঁৰ ইয়াত জন্ম হোৱাৰ কাৰণে আমি আজি সংসাৰৰ সকলো জনগোষ্ঠী ঈশ্বৰৰ যে দয়াটো পালোঁ আৰু ঈশ্বৰৰ সন্তান সন্ততি হিচাপে জীয়াই থাকিবলৈ পূজা পালোঁ। গতিকে মই আজি খ্ৰীষ্টমাছৰ লগতে সকলো আমাৰ খ্ৰীষ্ট ভাই ভনী আৰু অন্যান্য যিবিলাকে ছেকুলাৰ মানুহ, যিবিলাকে যীশু খ্ৰীষ্টক ভাল পায়, সকলোকে মই আদৰি লৈছোঁ। এই খ্ৰীষ্টমাছৰ জৰিয়তে সকলো জনগোষ্ঠীয়ে জীৱনত, ঘৰত, ফেমিলিত আৰু সমাজত শান্তি হওক আৰু শান্তিৰে জীয়াই থাকিবলৈ সুবিধা হওক, এইটো মই আশা কৰিছোঁ।